এই গাইছ হঠাৎকে পানী বাঢ়ি গ'ল। এয়া খালৰ পানী চাই কিমান তলত আছে আৰু এইফালে আমাৰ নদীৰ পানী বহুত ফুল হৈ গ'ল। আৰু এইফালে মই এতিয়া বৰ্তমান মাছ মাৰি আছোঁ এইয়া নদীত। বেছি পোৱা নাই মাছ, এইকেইটা পাইছোঁ। ইয়াতে এইফালে পানী যোৱা আৰম্ভ কৰিছে, মানে এই খালটো আৰু আধা ঘণ্টাৰ পিছত চাব গোটেই বুৰ যাব। বহুত পানী হ'ল, পানী পুৰা পানী হৈ আছে। দেখাই দি এইবিলাক এয়া মাছ। এতিয়া আমি জাল দাঙাটো দেখাই দিওঁ একবাৰ। এ গাইছ আহি গৈছে এটা, এইটো পাই গ'লো এটা ডাঙৰ। এই গাইছ আমাৰ ইয়াতে পানী চাব, পানী কিমান হৈছে এয়া পানী। বন্ধুসকল, যদি মোৰ ভিডিঅ'বোৰ অলপ হ'লেও ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা।